নমস্কাৰ, মই বুবুল আছে আপোনালোকক আমাৰ চেনেল মাৰ্কছ গ্ৰ' হৈছেলৈ স্বাগতম জনাইছোঁ। আমি এই ইউটিউব চেনেলটোৰ জৰিয়তে ইতিমধ্যে বহুতো এডুকেশ্যনেল ভিডিঅ' আপলোড কৰি আছোঁ। চ' আজি আমি কি আপলোড কৰিবলৈ যাই আছোঁ, ট্ৰিগন'মেট্ৰিৰ যে কোণবিলাকৰ যদি 45 ডিগ্ৰী কোণ হয় তাৰ ট্ৰিগন'মেট্ৰিক অনুপাতবিলাক কেনেকৈ উলিয়াম। ইতিমধ্যে আগৰ ভিডিঅ'কেইটাত যে ত্ৰিকোণিক অনুপাত কি হয়, ট্ৰিগন'মেট্ৰিক অনুপাত কি হয় সেই বিষয়ে আমি ইতিমধ্যে বৰ্ণনা কৰিছোঁ। চ' আজি আমি শিকিম যে 45 ডিগ্ৰী যদি কোণ হয়, আমি সূক্ষ্ম কোণ হিচাপে লৈছিলোঁ এ কোণ বা চি কোণ। আজি আমি এটা নিৰ্দিষ্ট কোণ ফিক্স কৰি লৈছোঁ যে আজি আমি 45 ডিগ্ৰী বুলি ধৰি লৈছোঁ। সেই যদি 45 ডিগ্ৰী যিকোনো এটা কোণ হয়, যিকোনো এটা সমকোণী ত্ৰিভুজৰ, তেনেহ'লে আমি কোণবিলাকৰ অনুপাতটো কি হ'ব, আমি কিছুমান নিৰ্দিষ্ট মান পাম। সেই মানকেইটা উলিওৱাৰ কাৰণে আজি চেষ্টা কৰিম। চ' আমি আৰম্ভ কৰোঁ। আমাক লাগিব এটা সমকোণী ত্ৰিভুজ। ইয়াত লৈছোঁ আমি এ বি চি সমকোণী ত্ৰিভুজ। ইয়াৰ আমি এইবাৰ কি লৈছোঁ, বি কোণটো সমকোণ হিচাপে লৈছোঁ, আৰু এ কোণ আৰু চি কোণ যি দুটা কোণ আছে, এই সূক্ষ্ম কোণটো আমি 45 ডিগ্ৰী কোণ লৈছোঁ। গতিকে চি সূক্ষ্ম কোণটো অট'মেটিকেলি 45 ডিগ্ৰী হ'ব, কাৰণ আমাৰ তিনিওটা কোণৰ সমষ্টি হ'ব লাগে 180 ডিগ্ৰী। গতিকে বি কোণটো 90, এ কোণটো 45, গতিকে চি কোণটো 45 ডিগ্ৰী হ'ব। চ' আমি কি লৈছোঁ, আমাক এটা দিয়া আছিল ত্ৰিভুজ এ বি চি। ইয়াৰ ত্ৰিভুজ এ বি চিৰ আমি কি পাইছোঁ যে বি কোণটো 90 ডিগ্ৰী, এইটো আমাক দিয়াই আছে। তাৰপিছত আমি কি পাইছোঁ, এই কোণটো আমি ধৰি লৈছোঁ যে 45 ডিগ্ৰী। আগৰটোত আমি ট্ৰিকোণমিতিক অনুপাতবিলাক উলিয়াইছিলোঁ, কোণৰ কোনো নিৰ্দিষ্ট ভেলু নাছিল, এ কোণ বুলি লৈছিলোঁ বা চি কোণ বুলি লৈছিলোঁ। কিন্তু এইবাৰ আমাৰ কোণৰ মানটো দিয়া আছে যে 45 ডিগ্ৰী কোণ যদি হয়। চ' আমি পালোঁ এ কোণটো 45, আৰু কোণৰ ধৰ্ম যদি আমি ব্যৱহাৰ কৰোঁ, চি কোণটো পাম 45, কাৰণ ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি হ'ব লাগে 180 ডিগ্ৰী। গতিকে এই তিনিওটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব। গতিকে এতিয়া আমি কি পাম, অৰ্থাৎ কেনেকৈ আমি ত্ৰিকোণমিতিক অনুপাতকেইটা উলিয়াম। চ' তাৰ কাৰণে আমি ধৰি লৈছোঁ, যিহেতু তাৰ আগতে আমি এটা বস্তু চাই ল'ম যে যিহেতু এ কোণটো 45 পালোঁ আৰু চি কোণটো 45 পালোঁ, গতিকে আমি কি ক'ব পাৰিম, এতেকে ত্ৰিভুজ এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজ অৰ্থাৎ যদি আমি জানো যদি এটা ত্ৰিভুজৰ দুটা কোণ সমান হয়, তেনেহ'লে সেই কোণ দুটা যি দুটা বাহুৰ লগত গঠন কৰিছে সেই দুটা বাহু সমান হয়। অৰ্থাৎ এ কোণটো আৰু চি কোণ 45, আৰু এ কোণ আৰু চি কোণটো কোণে গঠন কৰিছে এ বি বাহুডাল, আৰু বি চি বাহুডালে এ চি বাহুডালৰ লগত লগ লাগি কৰিছে। গতিকে এ বি আৰু বি চি বাহুডাল সমান হ'ব। চ' আমি পালোঁ এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু মানে দুডাল বাহু সমান। চ' আমি কি লিখিব পাৰিম, এ বি সমান এ চি, এ বি সমান, চ' এ বি সমান আমি লিখিব পাৰিম বি চি। চ' এ বি সমান বি চি হ'লে আমি এইটো ধৰি লৈছোঁ কি এ, এইটো এ, এইটো এ ধৰা হ'ল। চ' আমি এ বিৰ মান পালোঁ এ, ধৰি লৈছোঁ আমি এ বিৰ মান এ বুলি ধৰি লৈছোঁ, এ যিকোনো এটা ধনাত্মক সংখ্যা হ'ব। বি চি মান পাইছোঁ আমি এ। এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত এ চিৰ মান উলিয়াব লাগিব, কাৰণ আমি জানো ত্ৰিকোণমিতিক অনুপাত উলিওৱাৰ কাৰণে আমাক তিনিওটা বাহুৱে লাগিব ত্ৰিভুজটোৰ, এ বিও লাগিব, বি চিও লাগিব, এ চিও লাগিব। চ' তাৰ কাৰণে আমি পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত এ চিৰ মানটো উলিয়াম। চ' পাইথাগোৰাছৰ সূত্ৰটো আমি জানো যে কৰ্ণ স্কুৱেৰ সমান লম্ব স্কুৱেৰ যোগ ভূমি স্কুৱেৰ। চ' এই বিষয়ে আমি ইতিমধ্যে আগৰ ভিডিঅ'টোত কৈছোঁৱে। চ' আমি যদি পোনে পোনে যাওঁ, কি হ'ব, কৰ্ণ হ'ল এ চি, গতিকে এ চি স্কুৱেৰ সমান লম্ব বি চি, বি চি স্কুৱেৰ যোগ ভূমি এ বি, এ বি স্কুৱেৰ। চ' এ চিৰ মানটো আমি নাজানো, বি চিৰ মানটো লাগে আমাক। বি চি আৰু এ বিৰ মানটো জানো আমি, এ ধৰি লৈছোঁ। চ' আমি কি লিখিব পাৰিম, এ স্কুৱেৰ যোগ এ স্কুৱেৰ, অৰ্থাৎ 2a স্কুৱেৰ। চ' এ চি স্কুৱেৰৰ মানটো পাই গ'লোঁ আমি 2a স্কুৱেৰ। গতিকে এ চিৰ মান কি হ'ব, ইয়াৰ বৰ্গমূল ল'ব লাগিব, 2a স্কুৱেৰৰ বৰ্গমূল। চ' 2a স্কুৱেৰৰ বৰ্গমূল যদি লওঁ আমি, বিশেষ চেঞ্জ নহয়, 2ৰ বৰ্গমূল আমি নাপাওঁ আকৌ, চ' ৰুটটো হৈ থাকিব, আৰু এ স্কুৱেৰৰ বৰ্গমূল পাম এ। এই এটো থাকিব আমাৰ ৰুট চিনডালৰ বাহিৰত, ঠিক আছে। চ' এ চিৰ মান পাই গ'লোঁ আমি ৰুটটোৱে। চ' আমি এই ত্ৰিভুজটোৰ তিনিওডাল বাহুৰ মান পাই গ'লোঁ, এ বিৰ মান পালোঁ এ, বি চিৰ মান পালোঁ এ, আৰু এ চিৰ মান পালোঁ ৰুটটোৱে। চ' এতিয়া আমি ত্ৰিভুজটোৰ বাকী ত্ৰিকোণমিতিক অনুপাত উলিওৱাৰ চেষ্টা কৰিম।
সো প্ৰথমতে আমি সাইন উলিয়াম সাইন 45 ডিগ্ৰী এবাৰ আমি সাইন এ বুলি লিখা নাই ইয়াত কাৰণ এই কোণটোৰ মান দিয়াই আছে 45 ডিগ্ৰী সো পোনে পোনে আমি ডাইৰেক্ট লিখিছোঁ সাইন 45 ডিগ্ৰী সো সাইন 45 কাৰণে আমি জানো লম্ব বাই কৰ্ণ সো লম্ব বাই কৰ্ণ হৈছে সাইনৰ অনুপাত সো লম্ব যদি আমি এই কোণটো যদি লওঁ লম্ব হ'ব আমাৰ BC আৰু কৰ্ণ হ'ব AC সো BCৰ মান আমি পাইছোঁ এই বস্তুত আমি ধৰি লৈছিলোঁ A বুলি সো BCৰ মান হ'ল A আৰু ACৰ মানো আমি লৈছোঁ পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত √2a সো আমি A আৰু A কেনসেল কৰি দিব পাৰিম ওপৰত থাকিব 1 তলত থাকিব √2 অৰ্থাৎ সাইন 45 ৰ মান আমি কিমান পালো 1/√2 ঠিক সেইদৰে আমি cos 45 ৰ মান উলিয়াম cos 45 মানে আমাৰ ভূমি হৰণ কৰ্ণ cos 45 আমি এই কোণটোৰ কথা কৈ আছো সো কোণটো যেটো 45 সো এই কোণটো সাপেক্ষে ভূমি হ'ব AB সো ভূমি AB আৰু কৰ্ণ হ'ব আমাৰ AC সো AB ৰ মান পাইছো আমি দিয়াই আছে বা আমি ধৰি লৈছিলো AB ৰ মান A বুলি আৰু AC ৰ মান আমি পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত উলিয়াইছো √2a এইটো একে 1 1 কেনসেল হৈ যাব A কেনসেল হৈ যাব সো আমি পাম 1 হৰণ √2 sin 45 1/√2 cos 45 1/√2 নেক্সট আন এটা অনুপাত আছিল 10 45 সো 1045 মানে আমি জানো কি লম্ব হৰণ ভূমি সো লম্ব হৰণ ভূমি হলে আমি কি লিখিম এইটো কোণ সাপেক্ষে লম্ব হ'ব BC ভূমি হ'ব AB সো BC হৰণ AB সো BC ৰ মান আমি পাইছো A AB ৰ মান পাইছো A অৰ্থাৎ A ৰে 1 ডিভাইড কৰিব লাগে অৰ্থাৎ 1 সো 1045 ৰ মান পালো আমি 1 সো বাকি তিনিটা অনুপাত আমি এই তিনিটা অনুপাতৰ পৰা উলিয়াব পাৰিম কাৰণ আমি জানো যে cosec 45 ডিগ্ৰী মানে 1/sin 45 ডিগ্ৰী সো 1/sin 45 ডিগ্ৰী মানে আমি কি লিখিব পাৰিম 1 sin 45 মানে 1/√2 সো এইটো আমাৰ এনেকে 1 পূৰণ √2 অৰ্থাৎ √2 হৈ যাব অৰ্থাৎ এই ভ্যালুটো চেঞ্জ হৈ যাব √2 টো ওপৰত যাব 1 টো তলত আহিব গতিকে তাৰ ভ্যালুটো পাম আমি sin cosec 45 মানে √2 ঠিক সেইদৰে যদি আমি sec 45 উলিয়াও sec 45 মানে আমি কি লিখিব পাৰিম 1/cos 45 ডিগ্ৰী সো cos 45 ডিগ্ৰী সো ইয়াত আমি উলিয়াইছো cos 45 সো cos 45 মানে এইটো 1/√2 ঠিক আগৰটোৰ দৰে সো ফাইনাল কি হৈ যাব 1/√2 সমান √2 অৰ্থাৎ cos 45 sec 45 উলিয়াৰ কাৰণে আমি জাস্ট এই ভ্যালুটো চেঞ্জ কৰি দিম অৰ্থাৎ ইয়াৰ হৰটো লব কৰি দিম লবটো হৰ কৰি দিম এইটো √2 টো ওপৰত গুচি যাব নেক্সট আমাৰ কি আছে secৰ পিছত cot 45 টো আমি জানো cot 45 সমান 1/1045 10 ক চেঞ্জ কৰি দিব লাগে আমাৰ সো 1 1045 ৰ মান জানো আমি 1 সো 1 হৰণ 1 1 সো আমি sin অৰ্থাৎ 45 ডিগ্ৰী কোণৰ বাবে ত্ৰিকোণমিতিৰ আটাইকেইটা ত্ৰিকোণমিতিক অনুপাত পাই গলো sin 45 ৰ মান 1/√2 cos 45 ৰ মান 1/√2 1045 ৰ মান 1 cosec 45 ৰ মান √2 sec 45 ৰ মান √2 আৰু 1045 ৰ মান 1 এইকেইটা ত্ৰিকোণমিতিক অনুপাত আমি মুখস্থ কৰিব লাগিব কাৰণ এইকেইটাৰ হত পিছৰ অংকবিলাক আমি কৰাৰ চেষ্টা কৰিম সো আমাৰ আজিৰ ভিডিওটো এইখিনিয়ে অৰ্থাৎ আমি 45 ডিগ্ৰী কোণৰ অনুপাতবিলাক কি হ'ব সেই বিষয়ে আমি শিকিলো আশা কৰোঁ আপোনালোকে ভিডিওটো নিশ্চয় বুজি পাব চাই ফেলে সো সেই বিষয়ে কেনে পালে সেই বিষয়ে আমাক কমেন্ট সেকশনত জনাওক আৰু আমাৰ চেনেলটো লাইক সাবস্ক্ৰাইব কৰক ধন্যবাদ